Hello and welcome back to my channel. আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি বৰ্তমান আছো বিশ্বনাথ চাৰিআলি ৰেলৱে ষ্টেচন আমি ৰাঙাপাৰা ৰেলৱে ষ্টেচনত উঠিলো আৰু আমি যাম চিলাপথাৰৰ পৰা বগীবিল যাম বগীবিলৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম সো ভিডিঅ'টো চাই থাকিব একেবাৰে লাষ্টলৈকে আৰু যদি নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু আপোনাৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব সো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক ঠাণ্ডাৰ কাৰণে চাইছে নাই কেনেকুৱা লগাই লৈছো ৰাতিপুৱা মৰ্নিং আনি আছো চুপ
বিউটিফুল দলং হেভি ভাল লাগিছে আজি মনটো খুশ লাগিছে বহুত দিন পৰা আহিম আহিম কতে আহিব পৰা নাছিলো সো আজি আহিব পাৰিলো একাৰণে মনটো পুৰা দিল খুশ হৈ গ'ল মানে ধুনীয়া ধুনীয়া একেবাৰে মজা প্লেচ মজা মানে মজা লাগিছে আৰু ইয়াত আহি মানে ভাবিব নোৱাৰা মজা আৰু মানে বহুত দিনৰ পৰা আহিম আহিম বুলি ভাবি থাকোঁ না চবেই আহি আৰু আহে যায় আমি অহা নাছিলোঁ চ' আজি ফাইনেলি আহি পালোঁ আৰু আমি মানে তেজপুৰ গৈছিলোঁ তেজপুৰৰ পৰা তাত ইণ্টাৰভিউ এটা আছিলে ইণ্টাৰভিউটো দি আমি তাত এদিন থাকি আৰু আজি ৰাতিপুৱা 5টা বজাত ট্ৰেইনত উঠি ৰাতিপুৱা মানে 5টা বজাত ট্ৰেইনত উঠি আহি চিলাপথাৰত নামি চিলাপথাৰৰ পৰা ইয়ালৈ আহিছোঁ আৰু চিলাপথাৰৰ পৰা নামি ইয়ালৈ আহিছোঁ তো হেভি এইফালে আছে আপোনাৰ ট্ৰেইন যায় ডাবল লাইন দুটা ট্ৰেইন যাব পাৰি আৰু এইফালে মানুহবিলাক পিকনিক খাই আছে দেখিব পাইছেনে ভালকৈ মোবাইল কেমেৰা ইমান হেৰি নাহে আৰু যিমানটো হয় সিমানটো দেখাইছোঁ আপোনালোকক চ' চাই থাকক আৰু এইফালে অহা যোৱা কৰি আছে গাড়ী আৰু 5 কিলোমিটাৰ মানে আমি 1 কিলোমিটাৰো অহা নাই এতিয়ালৈকে মানে প্ৰথম অপেনিঙৰ পৰাই নামি গৈছোঁ মানে গাড়ীৰ পৰা আৰু আমি খোজকাঢ়ি যাম বুলি ভাবিছোঁ 5 কিলোমিটাৰ খোজকাঢ়িয়ে যাম আৰু দলংটো পাৰ কৰিম বুলি ভাবিছোঁ দুইটাই তো শংকৰ আজি ইয়াত আহি কেনেকুৱা লাগিছে একদম মজা আপোনালোকে আহক চাব ধুনীয়া লাগিছে তো মজা লাগিছে আৰু আহিব আৰু চাব ধুনীয়া মানে ধুনীয়া আৰু মন খুশ হৈ যাব ঘৰত যদি এনেই বৰ হৈ আছে ফ্ৰী মানে হৈ আহিব আৰু ঘূৰিবলৈ মন খুশ একেবাৰে খুশ লাগিছে অসমত আছে যেন নাই লগা মোক মানে বেলেগ এটা জেগাতে আছোঁ লিখিয়াই লাগিছে अरे बापरे इमान तल मोबाइल परिले आज खतम अलग दूर आহি পাইছোঁ আৰু বেছি দূৰ নাই পোৱা চ' গৈ আছোঁ লাহে লাহে আৰু আপোনালোকক দেখাই আছোঁ চ' বলক এইটো ভিউ পইণ্ট চাওক ভিউ পইণ্ট মানে আৰু ক'বই নালাগে ইমানে মজা জেগা ইফালে চব পিকনিক বহুত দূৰৰ দূৰৰ পৰা আহিছে বাছ ট্ৰেভেলাৰ বহুত গাড়ী লৈ সৰু ডাঙৰ ভালকৈ ৰ'দটো পোৱাৰ কাৰণে দেখাব নাই পৰা মেইনটো আমি এতিয়া পাইছোঁহে আৰু
হেল্ল' আমি ঘূৰি ঘূৰি এতিয়া আহি পালোঁ বৰ্তমান ফৰকাটিং আৰু ফৰকাটিঙৰ পৰা এতিয়া ট্ৰেইন উঠি ডাইৰেক্ট জামুগুৰি নামিম আৰু ঘৰ যাম আৰু শেষ আমাৰ লাষ্ট জাৰ্ণি ইয়াতে শেষ হ'ব আৰু ইয়াত দুইজনৰ ইও ঘৰ যাব গিলাধাৰী ইয়াৰ পৰা গাড়ীত উঠি আৰু ময়ো ঘৰ যাম তো ইয়াতে লাষ্ট জাৰ্ণি আৰু এইটো ফৰকাটিং ষ্টেচন হয় চাব পাৰে বৰ্ড